সেয়া আমি আহি পালোঁ আৰু মোৰ কাষত মোৰ এজনী ফ্ৰেণ্ড আছে। হাই মোৰ একদম বেষ্ট ফ্ৰেণ্ড। আজি 2 বছৰৰ মূৰত পুনৰ লগ পাইছোঁ। লগ পাই বহুত ভাল লাগিল আৰু ভিডিঅ'টো বনাই যাই থাকিম, আপোনালোকে চাই থাকিব। আৰু আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ সৰুক্ষেত্ৰী বাপুজী মহাবিদ্যালয়ৰ অৰ্থাৎ মই পঢ়ি অহা কলেজখনৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰগ্ৰেমখিনি। আৰু আজি হৈছে প্ৰথমটো দিন। আৰু আজি প্ৰথমটো দিনত কি হয় মই সেয়াও আপোনালোকক আমি পুথি ভঁৰালৰ ৰুমত যাই আছোঁ। তাইও আছে মোৰ লগত আৰু যাই আছে। যিহেতু বহুত দিনৰ মূৰত আহিছোঁ কলেজখন এবাৰ ভালকৈ চাই যাওঁ বুলি ভাবিছোঁ। আৰু মই ওপৰৰ পৰা অলপ আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ, চাওকচোন। আৰু এয়া আমাৰ মাজত আহি উপস্থিত হৈছে মাননীয় ৰাজ্যপাল ডাঙৰীয়া। ফ্ৰেণ্ড এজনে চাহ বনাই খোৱালে আমাক। অহাকালি আহিবানে আৰু? আহিম আহিম। ইমান আহাও মানে হাঁহি উঠছি তাৰমানে হাঁহিটো কণ্ট্ৰল কৰিব নোৱাৰা। তাই হাঁহিটো মানে কণ্ট্ৰল কৰিব পৰা নাই বাৰু। যি নহওক আহিব কালি আহিব পৰহি আহিব আৰু আমি একেলগে আহিম, গোটেইকেইটাকে দেখি থাকিব বাৰু। ইহঁত দুটাই এনেদৰে কি ভাবি আছে বাৰু। আৰু আজি হৈছে বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ শেষৰটো দিন। আৰু আজি কি কি প্ৰগ্ৰেম আছে, কি কি হয় তাত সেয়া মই আপোনালোকক দেখুৱাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এইবাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু অংশ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ, চাওকচোন। ভিডিঅ'টো দীঘল হৈ যাব বুলি মই অলপ স্পীড কৰি দিছোঁ। আপোনালোকৰ যদিহে প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে ভিডিঅ'টো অলপ শ্ল' কৰি চাব। আৰু আজিৰ এই শোভাযাত্ৰাত আমাৰ মাজত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় ডাইৰেক্টৰ তথা অভিনেতা আৰু আমাৰ সকলোৰে পৰিচিত হিমাংশু প্ৰসাদ দাস দা।
মই ইনষ্টাত মেছেজ নাচাওঁ বাকী তুমি ফেচবুক বা হোৱাটছআপ য'তে কৰা তাতে চাম মই ইমান আৰু বঢ়িয়াকৈ হৈ গৈছে মানে এনে এনফাইন মোৰ এইটো আহা মানে অঁ এনে এনেই মোৰ বন্ধুত্ব আছে জুবিনদাক চাব আহিবা না আহিব লাগিব আমি আহিম জুবিনদা আহিব জুবিনদা মেইন আহিবাতে লগ পাম চবেই এনজয় কৰিব লাগিব এনজয় কৰিব লাগিব ৰেণু আহিবা দীপাঞ্জলি অঁ এই গধূলি লগ পাম আৰু ঠিক আছে তাই ৰিলছ বনাই আছে আৰু আমি চাই আছোঁ বাহ ৰিলছ বনোৱাত বিজি আজি গধূলি মানে সন্ধিয়া এইখন ষ্টেজতে জুবিনদা আহিব আৰু আমি এইখন জুবিনদাক চাব আহিম এতিয়া জল্দি জল্দি ঘৰ যাওঁ আৰু এঘণ্টামান পিছত আহিম জুবিনদাক চাব অলপ জিৰাইলেও ঘৰত আৰু আপোনালোকক দেখুৱাই থাকিম মানুহ চাওক হে মানুহ জুবিনদাক এবাৰ ওচৰৰ পৰা চাবৰ বাবে মানুহৰ ইমান যে হেঁপাহ চাওকচোন গোটেই ফিল্ডখন ভৰ্তি হৈ গৈছে মানুহেৰে
ভিডিঅ'টো চাই যদিহে ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ